নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। পুনৰ 12,600 পদৰ চাকৰি বিজ্ঞাপন মুকলি কৰিছে অসম চৰকাৰে। 29 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন। অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ওলাইছে চাকৰি। 12,600 পদৰ বাবে চৰকাৰী বিজ্ঞাপন দিয়া হৈছে। চৰকাৰে প্ৰকাশ কৰিলে নতুনকৈ চাকৰিৰ বিজ্ঞাপন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে অসম চৰকাৰে। তৃতীয় বৰ্গৰ 7,600 আৰু চতুৰ্থ বৰ্গৰ 5,000 পদৰ চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হৈছে। অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে। দশম শ্ৰেণীৰ পৰা স্নাতক উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব তৃতীয় বৰ্গৰ চাকৰিৰ বাবে। 10 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু 29 ডিচেম্বৰ হৈছে আবেদনৰ অন্তিম দিন। এইবাৰ মাচুল অবিহনে কৰিব পাৰিব আবেদন। www.assam.gov.in আৰু sevaonline.org এই দুটাকৈ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। পূজা সমিতিৰ পিছত এইবাৰ ৰাজ্যৰ বিহু সমিতিক টকা দিব চৰকাৰে। ৰাজ্যৰ প্ৰতিখন বিহু সমিতিক দিব 1.5 লাখকৈ টকা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ বিহু সমিতিসমূহলৈ ভাল খবৰ। বিহু উদযাপনৰ বাবে চৰকাৰে দিব ধন। ৰাজ্যৰ প্ৰতিখন বিহু সমিতিক চৰকাৰে দিব 1,50,000কৈ টকা। অসমৰ সংস্কৃতিৰ সুৰক্ষা তথা প্ৰসাৰৰ বাবে চৰকাৰৰ এই পদক্ষেপ। আজি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, আৰৱ সাগৰত জব্দ কৰা হৈছে এখন পাকিস্তানী নাও আৰু 13গৰাকী পাকিস্তানী নাগৰিকসহ আটক কৰা হৈছে নাওখন। ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ জাহাজ অৰিঞ্জিয়ে মঙলবাৰে 13জন সদস্যসহ আৰৱ সাগৰত এখন পাকিস্তানী মাছমৰা নাও জব্দ কৰে। পাকিস্তানী নাওখনৰ নাম নাজদে কৰ্মক বুলি জানিব পৰা গৈছে। ইণ্ডিয়ান কোষ্ট গাৰ্ডে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে অৰিঞ্জয়ে আৰৱ সাগৰত পেট্ৰলিং কৰি থকাৰ সময়ত মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ ওচৰত ভাৰতীয় জলসীমাৰ ভিতৰত প্ৰায় 15 কিলোমিটাৰ দূৰত্বত এখন পাকিস্তানী মাছমৰা নাও দেখিছিল আৰু তাৰ পাছত অৰিঞ্জয়ে নাওখনৰ দিশে আগবাঢ়ি যোৱাত নাওখনে পাকিস্তানৰ অভিমুখে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ জাহাজখনে নাওখনক বাধা দি ভাৰতৰ জলসীমাত ৰখাই দিয়ে। প্ৰেছ বিজ্ঞপ্তি অনুসৰি পাকিস্তানী মাছ ধৰা নাওখন 19 নৱেম্বৰত কৰাচীৰ পৰা ভাৰতৰ দিশলৈ ৰাওনা হৈছিল। উল্লেখযোগ্য যে বৰ্তমান নাওখনক ওখা বন্দৰলৈ আনি জেৰা কৰি থকা হৈছে পাকিস্তানী নাগৰিক কেইজনক। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দুৰ্নীতিগ্ৰস্ত ঘুষখোৰ আৰক্ষী বিষয়াসকল সাৱধান। দুৰ্নীতিৰ গোচৰত অভিযুক্ত এগৰাকী SI ভাগ্যশ্বৰ হাজৰিকাক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ। 2018 চনত ঘুষ লৈ গ্ৰেপ্তাৰ হৈছিল এইগৰাকী SI। দুৰ্নীতিৰ গোচৰত অভিযুক্ত SI ভাগ্যশ্বৰ হাজৰিকাক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিশেষ ন্যায়াধীশৰ আদালতে দিলে এই ৰায়দান। উল্লেখযোগ্য যে 2018 চনত ঘুষ লৈ গ্ৰেপ্তাৰ হৈছিল SI ভাগ্যশ্বৰ হাজৰিকা। এই এটা দুৰ্ঘটনাৰ পুলিচ ৰিপৰ্ট আৰু বাইক মোকলাই দিয়াৰ বাবদ লৈছিল এই ঘুষ। 3,000 টকা ঘুষ লৈ গ্ৰেপ্তাৰ হৈছিল ভাগ্যশ্বৰ হাজৰিকা আৰু বিচাৰ প্ৰক্ৰিয়াৰ অন্তত দোষী সাব্যস্ত হয় SI ভাগ্যশ্বৰ হাজৰিকা আৰু বুধবাৰে বিশেষ আদালতে প্ৰদান কৰে 4 বছৰৰ সশ্ৰম কাৰাদণ্ড। লগতে SI ভাগ্যশ্বৰ হাজৰিকাক 5,000 টকাৰ জৰিমনাও বিহা আদালতে। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত হৈ পৰিছে সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ।
জম্মু কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ সৈতে হোৱা ভয়ংকৰ গুলীয়াগুলীত শ্বহীদ হৈছে 4গৰাকীকৈ সেনা জোৱান। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত পুনৰ শ্বহীদ হৈছে এগৰাকী সেনা জোৱান। জম্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ বাজিমল বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সেনা জোৱানৰ মাজত ভয়ংকৰ সংঘৰ্ষ চলি আছে আৰু এই সংঘৰ্ষত পুনৰ শ্বহীদ হ'ল এগৰাকী সেনা বিষয়া। বৰ্তমানৰ চলি থকা এই সংঘৰ্ষত 4জনকৈ সেনা জোৱান দেশৰ বাবে শ্বহীদ হৈছে। এখন বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিছতেই সেনাৰ বিশেষ বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান আৰম্ভ কৰিছিল। জম্মু কাশ্মীৰৰ পীৰ পাঞ্চাল বনাঞ্চলত বিগত কেইবাবছৰ ধৰি এনে সংঘৰ্ষ সংঘটিত হৈ আহিছে। ঘন অৰণ্যৰ সুযোগ লৈ এনে ঠাইসমূহত সন্ত্ৰাসবাদীসকলে আশ্ৰয় লয় আৰু যোৱা সপ্তাহত এজন সন্ত্ৰাসবাদী নিহত হৈছিল আৰক্ষীৰ গুলীত। পৰৱৰ্তী খবৰ, পুনৰ মুকলি আকাশৰ তলত ধৰ্ষণকাৰী ভণ্ড বাবা গুৰমিত ৰাম ৰহিম। নিৰ্বাচন আহিলে মুকলি হয় নেকি ৰাম ৰহিম? বিজেপি চৰকাৰৰ আশীৰ্বাদ পুষ্ট নেকি ৰাম ৰহিম? হাৰিয়ানা চৰকাৰলৈ এই প্ৰশ্ন একাংশৰ। পুনৰ মুকলি আকাশৰ তলত গুৰমিত ৰাম ৰহিম। পেৰলত মুকলি হৈ মুকলি আকাশৰ তললৈ ওলাই আহে ডেৰ চচ্চাৰা প্ৰমুখ ৰাম ৰহিম। নিৰ্বাচন আহিলে মুকলি হয় নেকি ৰাম ৰহিম? হাৰিয়ানা চৰকাৰলৈ এই প্ৰশ্ন একাংশ লোকৰ। বিজেপি চৰকাৰৰ আশীৰ্বাদ পুষ্ট নেকি ৰাম ৰহিম? প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাম ৰহিমক পেৰলত মুকলি কৰি দিয়া হয়। বিজেপি চৰকাৰৰ সমৰ্থনত থকা ৰাম ৰহিমে পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ সময়ত পাইছিল পেৰল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাইছিল পেৰলৰ ছুটি। উল্লেখযোগ্য যে যুৱতী মহিলাৰ সৈতে কুকৰ্ম কৰা ঘটনাৰ অভিযুক্ত হৈ বৰ্তমান কাৰাবাস খাটি আছে ৰাম ৰহিম আৰু বিগত 1.5 বছৰত 182 দিনকৈ পেৰেল লাভ কৰিছে ৰাম ৰহিমে। পৰৱৰ্তী খবৰ, টেট পৰীক্ষাক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। এতিয়াৰ পৰা মাধ্যমিক শিক্ষকৰ নিযুক্তিত নালাগিব টেট, এই বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। এতিয়াৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা দিব নালাগে, এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উল্লেখযোগ্য যে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'বলৈ টেট পৰীক্ষা দিব লাগিব, কিন্তু উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে দিব নালাগে টেট পৰীক্ষা। ইয়াৰ পৰিৱৰ্তে এতিয়াৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক প্ৰাৰ্থীসকলে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট দিব লাগিব। উল্লেখযোগ্য যে নেশ্যনেল কাউন্সিল ফৰ ৰিচাৰ্চে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ শিক্ষকৰ বাবে টেট পৰীক্ষা বাধ্যতামূলক কৰা নাই আৰু এয়া শিক্ষাৰ অধিকাৰ আইনৰ আওতাত নপৰে। সেয়েহে এতিয়াৰ পৰা শিক্ষা বিভাগে এই দুটা পৰ্যায়ৰ বাবে টেট পৰীক্ষা নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰ, জালুকবাৰী আৰক্ষী চকীৰ 4জন আৰক্ষীক ৰিজাৰ্ভ ক্লজ। বালিৰ গাড়ী ৰখাই টকা লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লজ কৰা হৈছে এই 4জনকৈ আৰক্ষী জোৱানক। নিশা গুৱাহাটী মহানগৰীৰ লংকেশ্বৰত বালিৰ গাড়ী ৰখাই টকা লৈছিল আৰু এই সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰিছিল এজন স্থানীয় লোকে। লোকজনে সমগ্ৰ দৃশ্য বন্দী কৰি প্ৰেৰণ কৰিছিল আৰক্ষী আয়ুক্তক। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৰিজাৰ্ভ ক্লজ কৰে এই 4গৰাকী আৰক্ষীক। মৃগান তালুকদাৰ, ফাইজুল ৰহমান, ইনামুল হক আৰু ৰুবুল নাথক ৰিজাৰ্ভ ক্লজ কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।